Welcome to Anchita's videos. মোৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন পাঠ্যপুথি ঝংকাৰৰ পৰা অধ্যায় 10 পাঠ 1 মেলা আৰু উৎসৱ ৰতনপুৰৰ মেলা প্ৰথমতে আমি পাঠ শুনিম বুজিম লগতে পাঠত পিছপিনে দিয়া প্ৰশ্নৰ উত্তৰবোৰ আমি আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব নতুন ভিডিঅ' নটিফিকেশন পোনপ্ৰথমতে পাব সাবস্ক্ৰাইব কৰা সবাইকে মোৰ ফালৰ পৰা ধন্যবাদ আজি আমি অধ্যায় 10 পাঠ 1 মেলা আৰু উৎসৱ ৰতনপুৰৰ মেলা প্ৰথমতে শুনো পাঠত কি দিয়া হৈছে শুনো আহা পূজাৰ বতৰ ৰতনপুৰত এখন মেলা বহিছে দেউতাকৰ লগত মিনু আৰু কমল মেলা চাবলৈ গৈছে মেলাখনলৈ বহুত মানুহ আহিছিল চাৰিওফালে বেলুন মিঠাই খেলা বস্তুৰে ভৰি থকা দেখি সিহঁতৰ বৰ ভাল লাগিল দোকানবোৰত থকা বস্তুবোৰ তধা লাগি চাওঁতে সিহঁত আগুৱাবই নোৱাৰা হ'ল দেউতাকে দুয়োকে বেলুন কিনি দিলে জিলাপিও খোৱালে দেউতাকে ক'লে তহঁতে খেলা আৰু খোৱা বস্তুবোৰ পাছত চাবি মোৰ লগত এতিয়া বেগাই আহ সেইফালে চাও গৈচোন বল কি চলি আছে ওচৰলৈ গৈ সিহঁতে দেখিলে যে তাত এখন পুতলা নাচ চলি আছে পুতলা কেইটাই নাচি বাগি গান গোৱা কথা পতা দেখি সিহঁত আচৰিত হ'ল পাছতহে সিহঁতে দেখিলে পুতলা নচোৱা মানুহগৰাকীয়ে সূতা লাঠি আদিৰে পুতলা নচুৱাই আছে তাকে দেখি সিহঁতৰ বৰ ভাল লাগিল এগৰাকী মহিলাই পুতলা কেইটা সূতাৰে বান্ধি লাঠি এডালত ওলোমাই দিছে আৰু কাপোৰৰ খিপাৰে সূতাডাল টনাটনি কৰি নচুৱাই আছে পুতলা নাচ চাই সিহঁত ঘৰলৈ উভতিল আহোঁতে কমলে ক'লে কাপোৰৰ পুতলা সাজি আমাৰ ঘৰতো পুতলা নাচ পাতিম দেই দেউতাকে হয়ভৰ দিলে ৰতনপুৰৰ মেলা চাবলৈ গৈ সেইদিনা মিনুহঁতে বৰ ৰং পালে মই তোমালোকক পাঠ শুনালো তোমালোকে বুজি পাইছা নহয় পাঠত কি দিয়া হৈছে এবাৰ আমি প্ৰথমৰ পৰা চাই ল'ম ঠিক আছে মেলাখনলৈ কি হৈছে বহুত মানুহ আহিছিল মানে চাৰিও পিনফালে বেলুন চোৱা বেলুন বহুত মানুহ বেলুন মিঠাই তাৰপিছত খেলা বস্তুৰে ভৰি থকা দেখি মানে মিনু আৰু কমলক বহুত ভাল লাগিল মানে দোকানবোৰত এনেকৈ চালে বস্তুবোৰ মানে একদম চায়ে থাকিলে হয়নে একে জাগাতে থাকিছিল চাগে চাই হয়নে তো চাওঁতে কি হ'ল একে জাগাৰ পৰা তাহাঁতে মানে আগুৱাই যাবই নোৱাৰা হ'ল মানে বস্তুখিনি চাইছে ভাল লাগিল আমি যেতিয়া মেলাত যাওঁ নহয় হয়নে না আমাৰো তেনেকুৱাই হয় চোৱা ইয়াত আমাক ফটোত দিয়াই হৈছে পূজাৰ বতৰ আছিল ৰতনপুৰত এখন মেলা বহিছে ৰতনপুৰত এখন মেলা বহিছে মানে দেউতাকৰ লগত মিনু আৰু কমল কলৈ গ'ল মেলা চাবলৈ গৈছে চোৱা হয়নে চাইকেলত উঠি মেলা চাবলৈ গৈছে আমি ফটোত দেখিলে গম পাইছো দেউতাকে কি কৰিলে দুয়োকে বেলুন কিনি দিলে আৰু জিলাপিও খোৱালে কিনি আৰু দেউতাকে ক'লে যে তোমালোক আৰু কমলক ক'লে যে তোমালোকক খেলা বস্তুবোৰ পাছত চাবা মোৰ লগত ব'লাচোন বেগাই ব'লা সেইফালে চাওঁ গৈচোন ব'লা তাত কি চলি আছে বুলি বেলেগ এটা জেগাত লৈ গ'ল ইয়াত চোৱা তাতে ইয়াত জিলাপি কিনি আছে হয়নে এইয়া দেখিছা নহয় বেলুন দেখিছা হয় নাই তেতিয়া ওচৰলৈ গ'লে দেউতাকে লৈ গ'ল নহয় নতুন বস্তু এটা কিবা আহিছে চাবৰ কাৰণে দেউতাকেতো মিনু আৰু কমলক লৈ গ'ল তেতিয়া কি দেখিলে ওচৰত গৈ দেখিলে তাত এটা কি চলি আছে পুতলা নাচ চলি আছে চোৱা আৰু পুতলা কেইটাই নাচি বাগি গান গোৱা কথা পাতা দেখি সিহঁত আচৰিত হ'ল পাছত তাহাঁতে দেখিলে পুতলা নচোৱা মানুহগৰাকীয়ে কি কৰিছে সূতা লাঠি আদিৰে পুতলা নচুৱাই আছে পুতলাটো কিহেৰে নচুৱাই আছে সূতা আৰু লাঠিৰে নচুৱাই আছে তাকে দেখি সিহঁতৰ মানে বহুত ভাল লাগিল এগৰাকী মহিলাই পুতলা কেইটা সূতাৰে বান্ধি লাঠি এডালত ওলোমাই দিছে আৰু কাপোৰৰ শিপাৰে কি কৰিছে সূতাডাল টানি আৰু কাপোৰৰ শিপাৰে পিছপিনে কি কৰিছে সূতাডাল টনাটনি কৰি নচুৱাই আছে আৰু আগফালে আমি পুতলা কেইটা নচাই দেখিছো হয়নে তোমালোকে দেখিছানে পুতলা নাচটো এতিয়া চোৱা
পুতলা নাচ চাই সিহঁতে ঘৰলৈ উভতিল পুতলা নাচ চাই কি কৰিলে সিহঁতে ঘৰলৈ উভতিল আহোঁতে কমলে ক'লে কাপোৰৰ পুতলা সাজি আমাৰ ঘৰতো পুতলা নাচ পাতিম দেই মানে কমলে কি কৰিলে পুতলা দেখি ঘৰতে পুতলা নাচ মানে কাপোৰৰ সহায়ত পুতলা সাজি মানে ঘৰতে পুতলা নাচ পাতিম দেই বুলি ক'লে দেউতাকেও হয় বৰ দিলে দেউতাকেও কি ক'লে হয় হ'ব হ'ব এনেকে উত্তৰ দিলে ৰতনপুৰৰ মেলা চাবলৈ গৈ সেইদিনা মিনুহঁতে বৰ ৰং পালে মিনুহঁতে ৰতনপুৰৰ মেলা চাবলৈ গৈ বহুত ৰং পালে তোমালোকে ক'ৰবালৈ মেলা চাবলৈ গৈছানে এতিয়া আমি কথা পাতো আহা কি দিয়া হৈছে প্ৰশ্নবোৰ প্ৰশ্ন দিয়া হৈছে মিনু আৰু কমল কলৈ গৈছিল মিনু আৰু কমল মেলা চাবলৈ গৈছিল ৰতনপুৰৰ মেলা এখন চাবলৈ গৈছিল মেলাত সিহঁতে কি দেখিছিল সিহঁতে মেলাত চাৰিওফালে বেলুন মিঠাই খোৱা বস্তুবোৰ দেখিছিল সিহঁতে কি কিনিলে সিহঁতে বেলুন কিনিলে আৰু জিলাপি কিনিলে তাতে খালে হয়নে খাবলৈ দিছিল দেউতাই দেউতাকে সিহঁতক মেলাত কি দেখুৱাইছিল পুতলা নাচ দেখুৱাইছিল তুমি কেতিয়াবা পুতলা নাচ দেখিছানে তোমালোকে যদি দেখিছা হয় দেখিছো বুলি লিখিবা দেখা নাই বুলিও লিখিব পাৰিবা মেলালৈ গ'লে তোমাৰ কি আনিবলৈ মন যায় মেলাত থকা বস্তুবোৰ আটাইবোৰ বস্তু আনিবলৈ মন যায় হয়নে মই তোমালোকক মাতি শুনালো লিখিয়ে থৈছো আগৰ দৰে এবাৰ চাই ল'ম কেনেকৈ লিখিবা নং উত্তৰত লিখিবা মিনু আৰু কমল মেলা চাবলৈ গৈছিল অথবা তোমালোকে লিখিব পাৰা মিনু আৰু কমল ৰতনপুৰৰ এখন মেলা চাবলৈ গৈছিল উত্তৰ মেলাত সিহঁতে চাৰিওফালে বেলুন মিঠাই খেলা বস্তুবোৰ দেখিছিল ইয়াত বস্তুবোৰ দেখিছিল বুলি লিখিবা ঠিক আছে চোৱা সিহঁতে বেলুন কিনিলে আৰু জিলাপি কিনিলে সিহঁতে জিলাপি কিনি খালে তাতে হয়নে খাবলৈ দিছিল দেউতাই আমি পাঠ পঢ়োতে বুজিছো দেউতাকে সিহঁতক মেলাত পুতলা নাচ দেখুৱাইছিল হয় দেখিছো তোমালোকে যদি দেখিছো বুলি লিখিব পাৰিবা মেলালৈ গ'লে মোৰ বহুত বস্তু আনিবলৈ মন যায় তোমাক কি আনিবলৈ মন যায় মেলালৈ গ'লে বহুত বস্তু আনিবলৈ মন যায় হয়নে এতিয়া আমি আলোচনা কৰিম প্ৰকল্প মানে প্ৰজেক্টত কি দিয়া হৈছে পুতলা সাজু আহা 1 নং ছবিত আমাক কি দিয়া হৈছে কপা দিয়া হৈছে হয়নে 2 নংত দিয়া হৈছে কাপোৰৰ টুকুৰা হয়নে আৰু কি দিয়া হৈছে সূতা এডাল দিয়া হৈছে হয়নে 3 নং ছবিত চোৱা এডাল চুটি কাঠ বা বাঁহৰ মাৰি দিয়া হৈছে হয়নে আৰু 4 নং ছবিত চোৱা কেঁচি আৰু আঠা দিয়া হৈছে ৰং তুলিকা ঊণ সূতাও দিয়া হৈছে ঠিক আছে আৰু 5 নং ছবিত দিয়া ধুনীয়াকৈ ইয়াত বনোৱা হৈছে গোটেই সামগ্ৰী লৈ ঠিক আছে হয়নে ইয়াৰ পৰা চাই তোমালোকে এটাকৈ বস্তু যোগাৰ কৰি ধুনীয়াকৈ 1 নংৰ পৰা 8 নংলৈকে চাই তোমালোকে ধুনীয়াকৈ ঘৰতে পুতলা সাজিব পাৰিবা এতিয়া আমি আলোচনা কৰিম পঢ়ো আহা মাছুৱে ৰংমন পুখুৰীত পানী পথাৰত পানী আকাশত মেঘৰ চাং ৰংমন ওলাল বৰশী বাবলৈ মাছলৈ পাতিলে পাং বৰশী সূতাত পুঙা এটা গাঁঠি পটকৈ পেলালে পানীত ক্ষণ বুজি এটা বহি গোৱালেঙি আউল লগালে তাত মাছে খুটিয়ালে গোৱালেঙিয়ে নাচে কি যে হাহাকাৰ সাউত কৰি দিলে দীঘলীয়া টান বেঙে পালেহি পাৰ তোমালোকেও ধুনীয়াকৈ পঢ়িবা ঠিক আছে এতিয়া আমি আলোচনা কৰিম সৰু আহাত দিয়া হৈছে পাৰ চৰাই উৰি গৈ পালে নদীৰ পাৰ ঘৰৰ মুধত পৰি থাকিল গোটেই শুকুৰবাৰ দিয়া হৈছে চোৱা পাৰ বাট বাৰ পল পাৰ বাট বাৰ পল এতিয়া চোৱা গাঁও অহা বছৰত 6 ঋতু 12 মাহত পাবা সপ্তাহত 7 দিন লিখি চাওঁ আহা আমাক ইয়াত 7 দিন দিয়া হৈছে সপ্তাহৰ বাৰ ঠিক আছে জানো আহা 7টা বাৰ দেওবাৰ সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ তোমালোকেও লিখি ল'বা ঠিক আছে আৰু ধুনীয়াকৈ মুখস্থ কৰিবা দেওবাৰ সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ এতিয়া চোৱা কি দিয়া হৈছে ছবি দুখনৰ মাজত কি অমিল আছে আহা ছবিটো ধুনীয়াকৈ চাবাচোন তোমালোকে গছ দেখিছা একেই হয়নে ইয়াত চৰাই আছে চৰাই দেখিছো সূৰ্য আছে সূৰ্য দেখিছো মেঘ আছে ইয়াত মেঘ নাই পাহাৰ আছে নদী আছে নদী নাই
আছেনে নাই? নাও আছে, নাও নাই, নদী নাই যদি নাও নাই। হৰিণা আছে, ইয়াত হৰিণা নাই। ঘাঁহ আছে ইয়াতে, ইয়াত সেইখিনি ঘাঁহ নাই। হয়নে? ইয়াত শিলগুটি আছে, হয়নে? ইয়াত শিলগুটি নাই। ইয়াত হাঁহ আছে, ইয়াত হাঁহ নাই। ইয়াত চোৱা, আছে সৰু সৰু, হয়নে? গছ আছে, ইয়াত দুটাতে আছে একে। ঠিক আছে, আমি অমিল বহুতখিনি ওলালো। পালো নে পোৱা নাই? পালো। তোমালোকেও ধুনীয়াকে চাবা। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম গাঁও আহা ৰং ৰং নানা ৰং ক'ত বাৰু পাওঁ, ৰামধেনুত পাওঁ নেকি এবাৰ জুমি চাওঁ। বেগুনীয়া ঘন নীলা নীলা সেউজীয়া, হালধীয়া সুমথিৰা ৰঙাৰে ধুনীয়া। আমাক ইয়াত কি দিয়া হৈছে? ৰামধেনু দিয়া হৈছে। ৰামধেনুৰ 7টা ৰঙৰ কথা আমাক ইয়াত গানেদি বুজোৱা হৈছে। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম ৰং চিনো আহা বেঙুনীয়া, নীলা, ঘন নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা, ৰঙা। ঠিক আছে, ইয়াত চাই ল'বা আৰু ৰং মুখস্থ কৰি ল'বা। যি ৰং সেই ৰঙেৰে বোলোৱা। ইয়াত সেউজীয়া পাত আছে, ইয়াত বেঙেনা আছে, বেঙুনীয়া। ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী, আজি তোমালোকে ভিডিঅ' বুজি পাইছা বুলি আজি মই ইয়াতে সমাপ্ত কৰিলো। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।